এইটো আৰু মোৰ অৱস্থা এইটো কথা পাতিব পৰা নাই একদম Hey guys, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই কুকিয়ে সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মোৰহে খবৰ খাতিবোৰ বৰটা ভাল নহয় দিনকালবোৰ একদম বেয়া চলি আছে মানে এফালে দেখিছে এক্সিডেন্ট হৈ অৱস্থা নাই কি হল আপোনালোকক সকলোবোৰ জনাই থাকিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ৰাতিপুৱা শুই উঠি ভাবিছিলো যে আজি ডেইলি ব্লগ ষ্টাৰ্ট কৰিম বহুত দিন ভিডিঅ' দিয়া নাই মানে এইবোৰৰ কাৰণে দিয়া নাই এক্সিডেন্টটো হ'ল প্লাছ কলেজো সেইবোৰৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই তাৰপিছত আজি ভাবিছিলো ডেইলি ব্লগ এটা ষ্টাৰ্ট কৰিম কিন্তু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে এতিয়া প্ৰায় 11টা মানে বাজিলে ইমানেই বৰষুণ এৰা নামেই নলয় এতিয়াও অলপ বৰষুণে দি আছে কিন্তু অকণমান কমিছে সেইকাৰণে মই একদম গোসাঁই ঘৰৰ ফালে আহি পেলাই নি মই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাৰপিছতে সেয়াই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেখাম গোটেইটো বৰষুণে একো কৰিবই নোৱাৰে গতিকে এতিয়া কৰিবলৈ আহিছোঁ ইয়াতে কিবা অলপ লিখিবলৈ দিছে মানে অহা শনিবাৰলৈ আমাৰ নামঘৰত পাতিছে ভাওনা আৰু বৰসবাহ গতিকে তাৰে ইয়াৰে কিবা কিবি অলপ লিখিবলৈ দিছে এনেই থকাতকৈ এইখিনিকে লিখোঁ চাই থাকক আপোনালোকলৈও নিমন্ত্ৰণ থাকিলে আহিব ভাওনা চাবলৈ পাৰিলে বৰসবাহলৈও আহিব 2000 years later আৰু বৰষুণটো এৰিলে ফাইনেলি তাৰপিছতে মই কলেজৰ পৰা আহিলোগে ক্লাছ এটা আছিলে ক্লাছ এটা কৰি আহিলোগে তাৰপা মা এতিয়া ধুনু কিবা এটা কোৱা ৰোল আনিছে বুলি কৈ দিবলৈ কৈছে মানে আহোঁতে মই ৰোল লৈ আহিছো তাকে কৈ দিবলৈ কৈছে দেখাম আপোনালোকক দেখাম বুলি কয় দেখাম দেই চাব চাই থাকিব আৰু মই পুতুকে কাপোৰকেইটা চেঞ্জ কৰি লওঁ তাৰপৰা ৰোল খাওঁ তাৰপিছতে আপোনালোকক মোৰ এক্সিডেণ্টৰ বিষয়ে কৈ আছো ৱেইট কৰি আহি গ'লো ফিটিং আছে নে ঠিকে আছে গতিকে কথাটো হ'ল এনেকুৱা মই মানে কম্পিউটাৰ ক্লাছৰ পৰা ঘৰৰ অভিমুখে আহি আছিলোঁ তাৰপিছতে আহি থাকোঁতে মানে মোৰ এক্সিডেণ্টটো হৈছে নৰেন শৰ্মা স্মৃতি পথাৰৰ ওচৰত মই যে ইয়াৰ আগৰ ভ্লগটো দিছিলোঁ সেই ভ্লগটোত যে মই দেখাইছিলোঁ বজাৰখন সেই বজাৰখনৰ একদম ফ্ৰণ্টে মানে তাতে বজাৰ বহে আৰু সেই বজাৰখন বহাৰ মানে একদম ফ্ৰণ্টে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক আছে গৈ পেলাই চাই আহিবগৈ কথাটো শুনি যাওক তাৰপিছতে হ'ল এনেকুৱা মই মানে আহি আছিলোঁ মোৰ আগেদি মানে গাড়ীখন গৈ আছিলে তাৰপৰা মই মানে অকণমান অভাৰটেক কৰিবলৈ চাইছিলোঁ আৰু সেইটোৱে অকণ ভুল হ'ল মোৰ গৈ পেলাই এনেকৈ ছাইডেদি মানে জেগা আছিলে মই ভাবিছোঁ যাওঁ কাৰণ 6:30 হ'ল সন্ধিয়াও লাগিলে ঘৰত চিন্তাও কৰি থাকিব কিমান চিন্তা কৰে আৰু সেইকাৰণে ভাবিছিলোঁ অকণ গৈ যাওঁ তাৰপৰা গাড়ীখন ছাইডেদি গৈ আছে তাৰপৰা মই মানে এনেকৈ ছাইডেদি আহিবলৈ লওঁতেই মানে সেইকণত গাঁত বহুত আছে ৰাস্তাটো বেয়া গাড়ীখনে মানে কি কৰিলে গাঁতটোতে মানে চকাটো নেপেলাওঁ বুলি পেলাই নি গাড়ীখন মানে দিলে মোৰ ফালে এনেকৈ চপাই পেলাই মানে তাৰপিছতে ইফালৰ পৰা এনেকৈ গাড়ী এখন ৰখি আছে ইটো ছাইডৰ পৰা আকৌ সেইখন গাড়ী মোৰ ফালেকৈ এনেকৈ ঘূৰাই দিলে মানে তাৰপৰা মই আৰু মানে ইখন গাড়ীও সেইফালে আহিলে সিখন গাড়ীও সেইফালে গ'লে মই মাজত মানে আগলৈও যাব নোৱাৰা হ'লোঁ পিছলৈও আহিব নোৱাৰা হ'লোঁ আৰু মানে তাতে হৈ পৰিলোঁ তাতে পৰি পেলাই আৰু এটা বেছি ভুল আছিলে মই হেলমেট পিন্ধি যোৱা নাছিলোঁ মানে হেলমেট নিপিন্ধা কাৰণটো এইটো আছিলে হেলমেটটো মানে মোৰ গ্লাছখন মানে পৰিলে এনেকৈ পৰি থাকে উশাহ চোশাহ নোপোৱা মানে কিবা ভাল নালাগে মানে মোৰ মানে চলাই মই ভাল নাপাওঁ সেইকাৰণে পৰা ইভাগে মই পিন্ধিয়ে যাওঁ হেৰিখন মানে ওপৰ কৰি পেলাই গ্লাছখন কিন্তু মানে সন্ধিয়া লগা সময়ত আপোনালোকে পাইছেই চাগে ইমানেই মানে গাড়ী চাড়ী চলালে মানে স্কুটি চলালে ইমানেই পোকবোৰ চকুত সোমায় আৰু তাৰ কাৰণে মানে বহুত অশান্তি হয় মানে সেইকাৰণে মই হেলমেটটো পিন্ধি যোৱা নাছিলোঁ সেই লগতে মানে মই চশমা এযোৰ পিন্ধি গৈছিলোঁ আৰু সেই চশমাযোৰৰ এটা নাল এই নালটো মানে এই নালটো ভাগি পেলাই নি মানে মোৰ ইয়াতে সোমাই গুচি গ'ল এইখন দেখিছিল চাগে এইখন যে দেখিছে এতিয়া সোমাই গুচি গ'ল তাৰপিছতে আৰু এইকণ অকণমান চেল চলনি খালোঁ এইকণ ধৰিব পাৰিছে নাই পৰা নাজানো আৰু অকণমান চেল চলনি খালোঁ হাতত অলপ চেল চলনি খালোঁ ভৰিকেইটাত অকণমান সেয়াই আৰু বাকী একো নাই মই অকণমান দুখ পাইছিলোঁ চিটি স্কেন কৰালোঁ নৰ্মেল আছে চব ঠিক ঠাক এতিয়া অলপ ঠিকে আছোঁ মোৰতো খালি এইটো ছাইডটো অকণমান বিষ আৰু বিশেষ একো নাই
গতিকে সেয়াই আছিলে এটা কথা ক'ব বিচাৰোঁ আৰু ময়ো নিজে সতৰ্ক হৈছোঁ যে গাড়ী ঘোঁৰা চলাওঁতে মানে হেলমেটটো পিন্ধাটো কিহৰ কাৰণে বেছি প্ৰয়োজন ময়ো মানে প্ৰায় পিন্ধিয়ে যাওঁ কিন্তু মানে সন্ধিয়া লগা সময়টোত মানে যিবোৰ পোক ওলায় সেই পোকবোৰৰ পৰা মানে সেই হেলমেটটোৱে মোক মানে কি বুলি কওঁ এইটো ৰক্ষা কৰিব নোৱাৰে মানে সেইকাৰণে মই হেলমেটটো সলকাই নি চশমাযোৰ পিন্ধি গৈছিলোঁ বা হেলমেটটো পিন্ধি পেলাই চশমাযোৰ পিন্ধি যোৱা হ'লেও মই ভালকৈ বাচিলোঁহেঁতেন কিন্তু সেইদিনাখন আৰু কি দিন বেয়া আছিলে দিন ভাল আছিলে বুলিয়ে ক'ব পাৰি কাৰণ যিমানবোৰ মানে এক্সিডেণ্ট হয় ইমান নৰ্মেল নহয় আৰু বিশেষকৈ সেইটো মানে ৰাষ্ট্ৰীয় ঘাইপথ আৰু তেনেকুৱা এটা ৰাস্তাত আৰু মানে সন্ধিয়া লগা 6:30 সময়টো কেনেকুৱা সময় আপোনালোকে নিজে জানে সেনেকুৱা এটা সময়ত মানে কেনেকুৱা এটা পৰিস্থিতি হৈ থাকিব পাৰিব আপোনালোকে নিজে ভাবিছে চাগে গতিকে তেনেকুৱা এটা সময়ক লৈ পেলাই মানে মোৰ বহুত কমেই হ'ল সেয়াই আৰু সেই কেইদিনৰ অৱস্থাটো মোৰ ঠিক এনেকুৱা আছিলে কি ক'ম আৰু এটা বুজাব নোৱাৰা ডে' 2 আৰু মোৰ অৱস্থা এইটো কথা পাতিব পৰা নাই একদম মোৰ অৱস্থাটো ঠিক হৈছেগৈ চিটি স্কেন কৰি আহিলোঁ আজি আৰু চিটি স্কেনত নৰ্মেলি ৰিপৰ্ট দেখাইছে দৰৱ খাবলৈ দিছে সেয়াই আৰু কিন্তু বিষ কি ক'ম বিষ ভালে